নমস্কাৰ, আমাৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমাৰ লগতে লৈ যাব বিচাৰিছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। কাৰণ আজিৰ দিনটোত আজি আচলতে জুলাইৰ 25 তাৰিখ হয়। মই ভিডিঅ'টো লেটকৈ আপলোড কৰিছোঁ। আজি এই দিনটোতে মোৰ মানুহজনৰ মৃত্যু হৈছিল। আজি তেওঁৰ মৃত্যুতিথিৰ তৃতীয় বাৰ্ষিকী মৃত্যুতিথি। গতিকে ঘৰতে বিশেষ অসুবিধাৰ কাৰণে আয়োজন নকৰিলোঁ। সেয়ে আমি মন্দিৰতে শৰাই আৰু পূজা কৰাই শৰাই ভাগ দি ভোগ পায়স এনেকৈ সকলোখিনি খাদ্যবস্তু তাতে দি পূজা পাৰ্বণ কৰি আমি শ্ৰাদ্ধভাগৰ কাম ইয়াতে সমাপন কৰিছিলোঁ। সেয়ে আমি ঘৰৰ 2-এজন মানুহৰ সৈতে তাত সকলোখিনি সেই দিনটোত উপস্থিত আছিলোঁ। প্ৰথমেই আমি চাকি জ্বলালোঁ, সকলোৱে হৈ ঘৰখনৰ হৈ মৃতকৰ হৈ চাকি জ্বলালোঁ। তাৰপাছত ভিতৰলৈ গৈ এনেদৰেই আমি লিংগভাগৰ ওচৰত সকলোৱে সেৱা প্ৰাৰ্থনা কৰিলোঁ। তাৰপাছত এটা আগমুহূৰ্তত পূজা পাৰ্বণ হৈয়ে গৈছে। সকলোৰে নামত যোনে যোনে যি ইচ্ছা কৰিছে, যি ইচ্ছাৰে শৰাই সঁফুৰা দিছে, সকলোৰে নামত পূজা পাৰ্বণ হৈ গৈছে। তাৰ পাছৰ অৱস্থাতে আমি এনেকৈ আকৌ সেৱা ল'লোঁ। তাৰপাছত আমি সেৱা লোৱাৰ পাছত সম্পৰ্কীয় খুৰী ননদ বা আমাৰ ছোৱালী পেহীহঁতেও সকলোৱে এনেকৈ লাহে লাহে সেৱা ল'লে। যথেষ্ট গৰম পৰিছে। যথেষ্ট গৰমত আমাৰ মুখ সেয়া দেখিছে নহয়, একেবাৰে ৰঙা পৰি গৈছেগৈ, ঘামেৰে মুখ হাত বুৰি গৈছে। তাৰপিছত আমি এনেকৈ ভোগ দিয়া যি আমাৰ এটা স্থান আছে, মন্দিৰৰ পাছফালে যিটো ভোগ দিয়া এটা ঠাই আছে, সেই ঠাইত আমি সকলোৱে বহিলোঁ আৰু বেলেগ বেলেগ ঠাইৰ বিভিন্ন মানুহ সকলো ইয়াতে সমাগম হৈছে। সকলোকে প্ৰসাদ দিলে এনেকৈ। তাৰপাছত লাহেকৈ আমাক খিচিৰিও দিলে। খিচিৰি পায়স আমি সকলোৱে খালোঁ। আমি আচলতে তামোল পাণ নেমু টেঙা আচাৰ সকলোবিলাক বস্তুৱে আমি এনেকৈ লৈ গৈছিলোঁ, সেইখিনিও বিলাই দিলোঁ। এনেকৈ সকলোৱে খোৱাৰ পাছত আমি সকলোবিলাক লাহেকৈ সামৰি সুতৰি পুনৰ ঘৰমুখী হ'লোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো আমাৰ। আজিলৈ আহোঁ, পুনৰ লগ পাম আপোনালোকক আন এটি ভিডিঅ'ৰ সৈতে। চেনেলটো যিহেতু নতুন, আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ।